শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগলৈ যাতে আমাৰ বন্ধুত্বৰ এনা জৰিদান আৰু কটকটীয়া হয় সেয়ে আমি কামনা কৰিলোঁ। হেপী ফ্ৰেণ্ডশ্বিপ ডে ৰঞ্জন। তো বহুতে ভাল লাগে আচলতে বন্ধুবৰ্গৰ লগত থাকি। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ফ্ৰেণ্ডছ ডে সকলো মোৰ ইউটিউবৰ ফেমিলি লগতে বন্ধু বান্ধৱীসকল সকলোকে শুভেচ্ছা জনালোঁ। আজি ফ্ৰেণ্ডশ্বিপ বুলি নহয়, মানে যুগ যুগ ধৰি আমি এই ফ্ৰেণ্ড বা এই বন্ধুত্ব জীয়াই ৰাখিব পাৰোঁ সেয়া কামনা কৰিলোঁ। সকলোৱে ভালে থাকা। যিকোনো এটা দিন মানে স্পেচিয়েল দিন থাকে, যেনে শিক্ষক দিৱস, ঠিক তেনেদৰে আজি এটা স্পেচিয়েল দিন ফ্ৰেণ্ডশ্বিপ ডে। সকলো ফ্ৰেণ্ডকে শুভেচ্ছা দিয়া নাখায়, ঠিক আজি স্পেচিয়েল দিন। এই স্পেচিয়েল দিনত সকলোকে মানে শুভেচ্ছা জনালোঁ। এই ফ্ৰেণ্ডশ্বিপটো সদায় এনেকৈ জীয়াই থাকে যুগ যুগ ধৰি সেয়ে কামনা কৰিলোঁ। আৰু তাত সকলোৱে থাকিব, অকল তেজৰ সম্পৰ্ক নহয় বা তাৰে কোনো ধনী দুখীয়া নহয় বা জাতিৰ কোনো ভেদাভেদ নাই। বন্ধুত্ব মাত্ৰ মৰম, বিশ্বাস আৰু ধেমেলীয়াৰ মাজতে জীয়াই থাকে সেই বন্ধুত্ব। এই পৃথিৱীত আমি জন্ম লৈছোঁ মানে তাতে সকলো থাকিব, সুখ দুখ, ভালপোৱা, কাজিয়া সকলো থাকিব। সেই কাজিয়া বুজাবুজি দহজনেৰে বুজাবুজিৰ মাজত আঁতৰাই মানে আগৰ বন্ধুত্ব হিচাপে গঢ়াই ৰাখিব লাগে সেয়ে কামনা কৰিলোঁ। মই এটা কাহিনী ক'ম, মোৰ নিজৰ কাহিনী। আমি 4জন বন্ধু আছিলোঁ। সেই 4জন বন্ধু আছিলোঁ আমাৰ গাঁৱৰে, মানে ওচৰা ওচৰি আৰু। ফটোখন দেখুৱাই আছোঁ, ফটোখন দেখিছা? এই আমি 4জন বন্ধু, তাত ময়ো আছোঁ। আমি 4জন আৰু মুঠতে মই শুনি সকলোতে আমি যাওঁ। এদিন হঠাৎ আমাৰ বন্ধুত ভাঙি গ'ল এজনৰ লগত। মানে কৈ আছোঁ, মানে চমুকৈ ক'ম ইমান। আজি এটা স্পেচিয়েল দিন পাইছোঁ যেতিয়া মই কিছুমান বন্ধুত্বৰ ফটো মই আজি স্মৃতি হিচাপে ৰাখি থ'ম চেনেলটোত। আমাৰ ফ্ৰেণ্ডশ্বিপৰ কাহিনী হঠাৎ মানে বহুত দুখৰ এতিয়াও মনত পৰে বহুত। সেই অতীতৰ ধেমেলীয়া সেইবিলাক বহুত মনত পৰে এতিয়াও। মানে কিন্তু কি কৰিবা, হঠাৎ বুজাবুজি ভুলত আমাৰ ফ্ৰেণ্ডশ্বিপ আঁতৰি গ'ল। মই কৈ আছোঁ কাহিনীটো, মানে চমুকৈ ক'ম মোৰ যিখিনি মনত পৰে। তেন্তে চাই থাকিব ভিডিঅ'টো আৰু ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। পূৰা প্ৰিয় বন্ধু বুলি ক'ব পাৰি আমাৰ গাঁৱৰ। ফ্ৰেণ্ডশ্বিপ সকলোৱে ফ্ৰেণ্ডশ্বিপ, কিন্তু স্পেচিয়েল যিকোনো থাকে না, ঠিক তেনেদৰে আমি এই 4জন পূৰা স্পেচিয়েল, পূৰা একেবাৰে আমি বন্ধু। কিন্তু এজন বন্ধুৱে আমাক দিনত সময় দিব নোৱাৰে, দোকানত পূৰা বিজি। আমি এই 3জন বহুত আমি মানে দিনে ৰাতি আমি য'ত গ'লেও, ফাংচনে হওক বা বিহুৱে হওক, মানে যিকোনো প্ৰগ্ৰেমত আমি যাওঁ। কিন্তু সেই বন্ধুজনে কিন্তু ৰাতিহে সময় পায়। তথাপি আমি যিকোনো বিহুৰে প্ৰগ্ৰেম হওক আৰু বিয়া হওক, যিকোনো পূজা পাতলে হওক, এই বন্ধুজনক মানে কি কেতিয়াও এৰি নাযাওঁ। বহুত গালি পাৰোঁ মাজে মাজে, সোনকালে কৰা, তথাপি সেই বন্ধুজনক এৰি নাযাওঁ কেতিয়াও। আমাৰ পূৰা ধামাকা এই ফ্ৰেণ্ডশ্বিপটো। কেতিয়াও আমাৰ আঁতৰি যোৱা নাছিল। এই ডেৰ বছৰ হ'ল এজন বন্ধুৰ লগত মোৰ পূৰা ফ্ৰেণ্ডশ্বিপ নোহোৱা হৈ গ'ল। মানে এতিয়াও দুখ লাগে, মানে তাক যেতিয়া দেখা পাম আগৰ দৰে মানে ভাবি লওঁ মই। কিন্তু কি ভাবে মই নাজানো, কিন্তু মোৰ পূৰা একদম ফ্ৰেণ্ডশ্বিপ বন্ধুত্ব পূৰা একদম মজবুত আছিল আমাৰ, একদম মজবুত ফ্ৰেণ্ড। বৰ্তমান এই তিনিটাৰ লগত আমাৰ দুটাৰ লগত পূৰা মোৰ মজবুতে। কিন্তু তাহোন সময় দিব নোৱাৰে, এজনে বিয়া কৰাল, কিন্তু বয়স হোৱা নাছিল। তাৰপিছত এজনটো আৰু আগৰ পৰাই দোকানত থাকে বিজি, আৰু এজনটো আৰু যাৰ লগত মোৰ অলপমান মানে বন্ধুত্ব আঁতৰি গ'ল। আগৰ যেনেকুৱা আছিল বৰ্তমান নাই। কৈ আছোঁ কিয় সেনেকুৱা, মানে হোৱাৰীৰ দিন আছিল। সেই দিনটো আমি হোৱাৰী চাব গৈছিলোঁ। সেইজন বন্ধু মোৰ প্ৰিয় বন্ধু আছিল। তেখেতে মানে আমাক সময় দিব নোৱাৰে, তাৰ বহুত ঘৰুৱা প্ৰব্লেমৰ কাৰণে। সেইদিনা আমি হোৱাৰী চাব গ'লোঁ। ইয়াৰে কিন্তু এজন বন্ধুহে মোৰ লগত গৈছে, কিন্তু বাকী বন্ধু 2জন মানে দেৰিকৈ গৈছে, মানে অলপ প্ৰব্লেমৰ কাৰণে। আৰু ক'লোৱে না দোকানত থাকিব লাগে, তথাপিও মেনেজ কৰি গৈছে। পিছত অলপমান সন্ধ্যা লগা হেন টাইমত যি নহওক কিয়, সেই বন্ধুজন আমি ঘূৰি আছোঁ। সেই বন্ধুজনে মানে বেলেগ বন্ধু লগ পাই মানে মোৰ পৰা আঁতৰি গ'ল, ঘূৰিবলৈ গ'ল। মইতো আৰু যাৰ তাৰ লগত মানে ভাল নাপাওঁ, মই মিলা লাগিব, ঠিক গ'ল। তাৰপিছত মোৰ খং উঠিছে, কিন্তু তাত বেছিকৈ মই একো কোৱা নাই। বাছ মই আৰু ঘৰত আহি আৰু মেছেজ দিলোঁ
মানে 10জনকে দিছোঁ, তাকো দিছোঁ, ইয়াকো দিছোঁ, মানে বহুত কিবাখিনি মেছেজ দিছোঁ আৰু মানে ইমান দেহাত আঘাত লগা কৰি দিয়া নাই আৰু জাষ্ট মানে অলপমান আৰু মানে জকিং হেন আৰু মানে বন্ধুৰ ক্ষেত্ৰত আৰু কোনোবা বা কেনেকুৱা হ'ব লাগে মানে দিছোঁ আৰু বন্ধুৰ ক্ষেত্ৰতে এনেকৈ দিছোঁ আৰু মই কিন্তু সেইজন বন্ধুৱে মানে যিজন বন্ধু আমাৰ লগত ইমান এটা হেৰি নহয় সেইজন বন্ধুক কিন্তু সেইজন বন্ধুৱে মোক পূৰা ধুনীয়াকৈ বুজাই ক'ল বাছ আমাৰ একো নাই, কিন্তু এইজন বন্ধুৱে মোক এনেকৈ বেয়া পাল মানে একদম চিৰিয়াছলি ভাবিলোঁ কাৰণ বন্ধুত্ব হ'লে তাতে সকলো থাকিব হয় না নহয়, হাই কাজিয়া সকলোৱে থাকিব, ধেমেলীয়া সকলো থাকিব। মানে মই ইমান ভবা নাই যে মোক বেয়া পাব, কিন্তু মই কৈ দিলোঁ কথাটো এনেকৈ বেয়া পাল। তাৰপিছত মই পিছত ক'লোঁ ঠিক আছে মোৰ ভুল হৈছে দে, মই ক'ব নালাগিছিল, হ'ব দে মই ক্ষমা কৰে, মোক বোলে কেতিয়া ক্ষমা নকৰে আৰু তাৰপিছত সেইটো গেল। তাৰপিছত এদিন আৰু আমাৰ বিহুত মানে বিহু আহিল, বহাগ আহিল, আমাৰ বিহু পাতোঁ প্ৰত্যেক বছৰে। তাৰপিছত তাক আৰু মোক সভাপতি সম্পাদক দিলে, তাক সভাপতি দিলে, মোক সম্পাদক দিলে। তাৰপিছত দিল আৰু সভাপতি সম্পাদক পাতিলে নহ'ব না, তাৰপিছত বহুত কাম থাকে বা কালেকশ্যন ক'ত কেনেকৈ কৰিব লাগে, মেইন সভাপতিয়ে আমাক দায়িত্ব দিব লাগে না। তাৰপিছত সেইবিলাক কাম নকৰে। তাৰপিছত মই অকণমান ক'লোঁ অলপমান আৰু গৰমহেন কৰি, তাৰপিছত সিও মানে সেইটোতো বহুত বেয়া পাল, কিন্তু মই ইমান ভবা নাছিলোঁ যে মোক বেয়া পাব বুলি। ঠিক মই তাতে ক'লোঁ ঠিক আছে মোৰ ভুল হৈছে কোৱা পাই যে বেয়া নাপাব, মোক বোলে কেতিয়াও ক্ষমা কৰি নিদিয়ে, কেতিয়াও মাফ কৰি নিদিয়ে। মই মানে বহুত ৰিকুৱেষ্ট ক'লোঁ ঠিক আছে মোৰ ভুল হৈছে তেনে বহুত আৰু মানে এইবিলাক কথাই নহয়। মানে আমি মোৰ এই দুইজন বন্ধুৰ লগতো বহুত কাজিয়া লাগোঁ আমি, কিন্তু আমি আজি কাজিয়া লাগিছোঁ, কালি আৰু ভালে হওঁ আমি মেছেজত, এই বান্দৰ কি কৰা বা কি কৰা, ঠিক আছে আমাৰ যি হৈছে আৰু এইবিলাক বন্ধুত্বৰ ক্ষেত্ৰত হৈয়ে যায় আৰু ভুল নুবুজিবা হৈ গ'ল আৰু সেনেকৈ আমি জাষ্ট। কিন্তু এই বন্ধুজন মানে যিমান হ'লেও অলপ উন্নত খাপত ঘৰৰ পৰা উন্নত, মানে দুখ লাগে তাক দেখা পালে মানে মই লগে লগে তলমুখ হওঁ, মানে কি বহুত দুখ লাগে, মানে সেই বন্ধুজনক মানে আগৰ দৰে পাবলৈ মন যায়। কিন্তু সেই বন্ধুজনে মোক কেতিয়া ক্ষমা কৰি নিদিয়ে বোলে আৰু সদায় মনত থাকিব সেনেকৈ কৈছে। কি ক'ম আৰু উন্নত আৰু ঘৰৰ ফালে উন্নত, সেইকাৰণে অলপমান মানে জেদটো বেছি আছে আৰু মানে অহংকাৰটো। মই তাক বেয়া বুলি কোৱা নাই, বহুত ভাল মানুহ, সেই বন্ধুজন বহুত ভাল। তথাপিও মানে কিয় এনেকুৱা হ'ল নাজানো। মই ফটো দি আছোঁ, এই ভিডিঅ'টোতে মই ফটো দিম আমাৰ ধেমেলীয়াবিলাক, কিন্তু আমাৰ বহুত ফটো আছে, সকলো বন্ধুৰে মই স্মৃতি হিচাপে ৰাখিম ফটোবিলাক, মই দি আছোঁ এই ভিডিঅ'টোত চাওক এইকেইখন ফটো। ঠিক তেনেদৰে বন্ধুত্ব এনেকুৱা হ'ব লাগে, মানে আজি কাজিয়া লাগিলোঁ কালি আৰু ভালে হ'ব লাগে, মানে সেইটোতো থাকেই না, হয়ে যিকোনো ক্ষেত্ৰতে সেনেকৈ ভাবিব লাগিছিল সেই বন্ধুজনে। এতিয়াও মানে দেখা পালে মোৰ বহুত দুখ লাগে, মাতিব মন যায় আগৰ দৰেই, কিন্তু কি কৰিবা আৰু। তাকো কৈছোঁ, মই তাক বুলি কৈছোঁ কাৰণ মই কৈ বহুত সৰু। আমাৰ এই বন্ধুত্ব সদায় স্মৃতি হিচাপে থাকিব, মই ফটোবিলাকো দি থৈ দিম। আৰু বৰ্তমানো আমি মানে সেই বন্ধু 4জন যদি আমি লগ হওঁ, জানে আৰু ওচৰৰ মানুহখিনি জানে এই হৈছে আৰু বহুত মানে ফূৰ্তি কৰোঁ, বহুত আমি কাজিয়া লাগোঁ, ইয়াক চুলিত টানিম তাক চুলিত টানিম, মানে পূৰা বিভিন্ন ধৰণৰ আৰু সেইখিনিত মুঠতে ওচৰৰ মানুহখিনি থাকিব নোৱাৰে আৰু আমাৰ কাৰণে। এই আমি 4জন বন্ধু লগ লাগিলে, কিন্তু বাকী 2জন বন্ধু ইমান এটা নহয়। কিন্তু এই যিজনৰ লগত মই মানে বন্ধুত্বৰ অলপমান আঁতৰি গৈছোঁ, অলপ মানে বহুত বন্ধুত্ব আগৰ দৰে বন্ধুত্ব নাই, সেইজনৰ লগত আমি সদায় মানে ওচৰত থাকিব নোৱাৰে কোনো মানুহে। আৰু এই যিজন বন্ধুৱে দোকানত থাকে ব্যস্তত, সেই বন্ধুজনৰ দোকানত গৈ পূৰা বন্ধুজনক এনেকৈ ডিষ্টাৰ্ব দিওঁ, মানে আমি 10জনে লগ লাগি সেয়ে। কিন্তু বৰ্তমান নোৱাৰোঁ, লাগ পালে বাছ যায় সেনেকুৱা আৰু বহুত দুখ লাগে। কেতিয়াও সেই বন্ধুত্ব আৰু কেতিয়াও জৰা নালাগে বুলি কৈছে যেতিয়া, কি ক'ম আৰু। আজি ফ্ৰেণ্ডশ্বিপ হিচাপে ক'লোঁ কথাখিনি, আমাৰ গাঁৱৰ গোটেই গমেই পোৱাই আৰু ক'ৰবাত গ'লে মানে আমি যামেই আৰু 2জনে হওক 3জনে হওক, আৰু তাৰে যদি আমি 4জনে যদি যাব নোৱাৰোঁ 3জনে যাওঁ, মানে সেইজনৰ মনত পৰি থাকে, বহুত মনত পৰি থাকে, কিয় নাহিল মানে আধৰুৱা হেন যেন লাগে, বা তাই থকা হ'লে আৰু ভাল লাগিল হয় সেনেকুৱা আৰু। মানে বন্ধু মানে বহুত আমাৰ মজবুত বন্ধু আছিল সেই 4জনে, কিন্তু কি কৰিবা আৰু
মোৰো ফুল থকা বুলিয়ে ক'ব লাগিব বা তাৰো ফুল আছে, কিন্তু তাই ইমান ধৰি ল'ব নালাগিছিল, কাৰণ ময়ো ইমান ভবা নাছিলোঁ যে এনেকুৱা কৰিব বা এনেকৈ ভাবি ল'ব, ইমান হেৰি হিচাপে সঁচা হিচাপে ভাবি ল'ব। জাষ্ট মই আজি কৈছোঁ, কালি মই আৰু ভালে হওঁ, আমি সকলোৰ লগতে এনেকৈ কাজিয়া লাগো কিন্তু আৰু ভালে হওঁ। মানে কৈছোঁ এতিয়া পৃথিৱীত আছোঁ মানে জীয়াই, তাতে হাই কাজিয়া সুখ দুখ সকলো থাকিবই, ভাল পোৱা সকলো থাকিব। ঠিক তেনেদৰে মই ভাবি কথাখিনি কৈছোঁ, কিন্তু আৰু বুজি নাপাল কথাখিনি। কিন্তু সদায় সেই বন্ধুত্ব ধৰি ৰাখিবলৈ চেষ্টা কৰিম। এই বন্ধুত্ব মই কেতিয়াও ছিঙিব নিদিওঁ। কিন্তু মই বৰ্তমানো আমি বৰ্তমানো পূজা পাতলত যিকোনো হয় অনুষ্ঠানতে আমি যাওঁৱে, কিন্তু তথাপিও আমাৰ লগতো যায়, গ'লেও মানে কি মোৰ লগত নাই আৰু সেই বন্ধু দুজনৰ লগতহে অলপমান হেৰি কৰে। আৰু শত্ৰু হিচাপেতো আমি ভবা নাই কোনো, মই ভবা নাই, কিন্তু তেখেতে কি ভাবিছে নাজানো। মানে সেইটোৱে আৰু বৰ্তমানো আৰু আমি আছোঁ এনেকৈ আৰু থাকিম ভৱিষ্যতলৈকে। আৰু সকলোৱে যে এনেকৈ গঢ়া নতুন নতুন বন্ধু আহি থাকক, গঢ়ি থাকিম, মজবুতকৈ ৰাখিম স্মৃতি হিচাপে নমৰালৈকে। সকলোৱে ৰাখিবা। মোক কেইজনমান বন্ধুৱে মোক ফ্ৰেণ্ডশ্বিপৰ শুভেচ্ছা জনাইছে, মই ভিডিঅ'টো দিছোঁ, চাওক। হাই ৰঞ্জন, কি খবৰ, ভালনে? সদায়তো লগেই পাই থাকোঁ, তো আজি এই বিশেষ দিনত মোৰ ফালৰ পৰা তোমাক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আগলৈ যাতে আমাৰ বন্ধুত্বৰ এনাজৰীডাল আৰু কটকটীয়া হয়, সেয়ে আমি কামনা কৰিলোঁ। হেপী ফ্ৰেণ্ডশ্বিপ ডে ৰঞ্জন। তো বহুতে ভাল লাগে আচলতে বন্ধুবৰ্গৰ লগত থাকি। তো সকলোকে মই বন্ধুৰ শুভেচ্ছা জনাইছোঁ। বন্ধুত্ব, প্ৰকৃত বন্ধু সেইজনহে যিজন অকল সুখৰ সময়ত নহয়, দুখৰ সময়ত আপোনালোকৰ লগত থিয় দিয়ে, সেইজনহে প্ৰকৃত বন্ধু বুলি কোৱা হয়। তো সকলোকে মোৰ ফালৰ পৰা বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালোঁ। হাই, মই দেৱৰাজ দাস আৰু বন্ধুত্ব দিৱসৰ সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু যেতিয়াৰে পৰা আমি এই পৃথিৱীখনত আহিছিলোঁ, তেতিয়াৰে পৰা বহুত ধুনীয়া ধুনীয়া বন্ধু বান্ধৱী লগ পাইছিলোঁ। আৰু এনেকুৱাই আৰু আগন্তুক আহিবলগীয়া দিনবোৰত যাতে এনেকুৱা সুন্দৰ বন্ধু বান্ধৱী লগ পাই থাকোঁ। আজি সকলোৱে এনেকৈ বন্ধুত্ব, তেন্তে বাই বাই।